দেহমন জয় পেলোৱা এক সংলাপ মুখ খাই পেলোৱা কি কৰিবা তো বৰ্তমান সামাজিক মাধ্যমৰ তোলপাৰ এই ডায়লগ 227টা এপিছডৰ অসমৰ এখন ৱেব ছিৰিজে এতিয়া লগাইছে তোলপাৰ সকলোৰে মুখত এটাই কথা লিংক লাগে সামাজিক মাধ্যমত লিংক বিচাৰি সাভাধৰি এতিয়া একাংশৰ হয় বিগত দুদিনমান ধৰি এটা বস্তু ট্ৰেণ্ডত আছে ভালদৰে মন কৰক এওঁলোকলৈ এগৰাকী ফুল কোমলীয়া 19 বছৰীয়া যুৱতী আৰু এজন 55 বছৰীয়া দুই সন্তানৰ পিতৃ দুয়োৰে কেইবাটাও ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে পৰ্ণ ৱেবছাইটত দুয়োগৰাকীয়ে যৌন সম্পৰ্ক স্থাপন কৰি থকাৰ সময়তে ৰেকৰ্ডিং কৰিছিল ভিডিঅ' কিন্তু এই ভিডিঅ' এতিয়া সকলোৰে মোবাইলে উপলব্ধ এটা দুটা নহয় প্ৰায় 272টা ভিডিঅ' প্ৰস্তুত কৰিছিল তেওঁলোকে কিন্তু সামাজিক মাধ্যমত ভাইৰেল হৈছে মাত্ৰ 11টা মানহে ভিডিঅ' এতিয়া এই ভিডিঅ'বোৰ বিচাৰি একাংশই তোলপাৰ লগাইছে সামাজিক মাধ্যমত এজন টপা আংকুলৰ লগত এগৰাকী ফুলকমলীয়া যুৱতীৰ মন পৰশা ভিডিঅ' সংলাপ মনোমোহা পিছে ৰাতিটোৰ ভিতৰতে ভাইৰেল হৈ পৰিছিল দুয়ো সমাজৰ আগত নাক কাণ কাটি অৱশেষত বিয়াত বহাৰো সিদ্ধান্ত দুয়োৰ পৰ্ণ ভিডিঅ' প্ৰস্তুত কৰি এতিয়া এওঁলোকৰ বিয়া কোৰ্ট মেৰেজ কৰাৰ ফটো ইতিমধ্যে শ্বেয়াৰ কৰিছে সামাজিক মাধ্যমত মুঠৰ ওপৰত বেয়াকৈ দুয়োৱে ট্ৰল খালে ছ'চিয়েল মিডিয়া সামাজিক দায়বদ্ধতা আৰু সতৰ্কতা দুই সন্তানৰ পিতৃ 55 বছৰীয়া এজন ব্যক্তি আৰু 19 বছৰীয়া এগৰাকী যুৱতীৰ ব্যক্তিগত সম্পৰ্ক পৰ্ণ ভিডিঅ' আৰু ইয়াৰ পিছত ৰাইজৰ ৰোষত পৰি অৱশেষত আইনীভাৱে কৰালে বিবাহ ব্যুৰ' ৰিপৰ্ট NETV